নমস্কাৰ ফ্ৰেণ্ড ইনফৰমেশ্যন এছএমএছ চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ পুনৰ এটা নতুন ভিডিঅ'লৈ তো ফ্ৰেণ্ডসকল অসম চৰকাৰৰ ফালৰ পৰা ফৰেনচিক সায়েন্সৰ পৰা মুঠ 40টা পদ মুকলি হৈছে আৰু ইয়াৰ বাবে মাহিলী দৰমহা যথেষ্ট ধুনীয়া ৰাখিছে আৰু ইয়াৰ বাবে এপ্লাই কৰোঁতে আপোনালোকে কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ পে' কৰিব নালাগে গতিকে ভিডিঅ'টোত এডুকেশ্যনেল কোৱালিফিকেশ্যন বাকি আৰু এলিজিবিলিটি ক্ৰাইটেৰিয়া কি বিচাৰিছে আলোচনা কৰা হ'ব গতিকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই থাকিব তো ফ্ৰেণ্ডসকল এইটো হৈছে ইয়াৰে বাবে নোটিফিকেশ্যনখন নাম্বাৰ 1 সাইন্টিফিক এছিষ্টেণ্টৰ বাবে পোষ্ট দিয়া আছে আৰু ইয়াতে 24টা পোষ্ট আছে এগেইনষ্ট ৰিজিয়নেল ফৰেনচিক সায়েন্সৰ বাবে আৰু যেটো 7টা পোষ্ট আছে মোবাইল ফৰেনচিক ল্যাবৰেটৰীৰ বাবে আৰু 5টা পোষ্ট আছে ডিৰেক্টৰেট অফিচ এট কাহিলিপাৰা গুৱাহাটীৰ বাবে আৰু সক ইয়াৰ বাবে এডুকেশ্যনেল কোৱালিফিকেশ্যন বিচাৰিছে আপোনালোকৰ ইয়াতে সক বিএসসি ইন কেমিষ্ট্ৰি ক্যাটেগৰি 1 ৰ ক্ষেত্ৰত আপোনাৰ ইয়াতে বিএসসি ইন কেমিষ্ট্ৰি বিচাৰিছে আৰু ইয়াতে ক্যাটেগৰি ওয়াইজ ৰিজাৰ্ভ কৰিও দিয়া আছে চাব পাৰে আপোনালোকে আৰু সক ইয়াতে যেটো আপোনাৰ অথবা ক্যাটেগৰি 2 ৰ বাবে বিএসসি ইন বটানী নাইবা জুলজি নাইবা এন্থ্ৰোপলজি নাইবা ফিজিক্যাল নাইবা বায়োটেকনলজিত বিচাৰিছে আৰু কৈছে যেটো ক্যাটেগৰি 3 আছে ইয়াতেও বিএসসি ইন ফিজিক্স নাইবা ইলেক্ট্ৰনিক্স নাইবা ইনস্ট্ৰুমেন্টেশনত বিচাৰিছে আৰু ইয়াতেও ক্যাটেগৰি ওয়াইজ ভাগ কৰি দিয়া আছে ভ্যাকেন্সিবোৰ ৰিজাৰ্ভেশন কৰি দিয়া আছে আনৰিজাৰ্ভ আছে আৰু চাওক স্যালাৰিটো দিয়া আছে 14000 ৰ পৰা ষ্টাৰ্ট কৰি 4500 পাৰ মান্থ লগতে গ্ৰেড পে দিছে 7600 পাৰ মান্থ আৰু ইয়াৰ বাবে যেটো 2 নম্বৰ যেটো পোষ্ট আছে জুনিয়ৰ এসিস্ট্যান্টৰ ফৰ ৰিজিয়নেল ফৰেনচিক সায়েন্স এণ্ড ল্যাবৰেটৰীজ বাবে আৰু ইয়াতে পে স্কেল দিয়া আছে 14000 ৰ পৰা ষ্টাৰ্ট কৰি 60500 পাৰ মান্থ সেম আৰু যেটো 2 নম্বৰ জুনিয়ৰ এসিস্ট্যান্টৰ বাবে পোষ্ট আছে ইয়াৰ বাবে আপোনাৰ টোটাল 4টাই পোষ্ট দিয়া আছে যেটো যাৰে 3টা আনৰিজাৰ্ভ হৈ আছে আৰু এটা এসটি হিলছ এৰিয়াৰ বাবে ৰিজাৰ্ভ হৈ আছে আৰু আপোনাৰ এডুকেশ্যনেল কোৱালিফিকেশ্যন বিচাৰিছে চাওক এপ্লিকেন্ট মাষ্ট বি গ্ৰেজুৱেচন কৰা হ'ব লাগিব ইন এনি ডিসিপ্লিন আপুনি যিকোনো ডিসিপ্লিন আৰ্টছ সায়েন্স কমাৰ্চত গ্ৰেজুৱেচন কৰা হলে ইয়াৰ বাবে এপ্লিকেবল হ'ব আৰু লগতে আপোনাৰ বিচাৰিছে 6 মান্থ মিনিমাম 6 মান্থৰ কম্পিউটাৰ ডিপ্লোমা সাৰ্টিফিকেট আৰু লগতে আপোনাৰ ইয়াতে বিচাৰিছে ওয়াৰ্কিং নলেজ থাকিব লাগিব কম্পিউটাৰত বয়সৰ সময়সীমাটো বিচাৰিছে 21 বছৰৰ পৰা 40 বছৰ ইয়াৰ মাজত হ'ব লাগিব অৰ্থাৎ 1 জানুৱাৰী 2021 40 ইয়াৰ্ছতকৈ বেছি হ'ব নালাগিব আৰু এটা ৰিলেক্সেশন পাব ক্যাটেগৰি ওয়াইজ যদি হে ওবিসি ক্যাটেগৰি পৰা হয় 3 ইয়াৰৰ পাব আৰু যদি হে এসসি না এসটি পৰা হয় 5 ইয়াৰ ৰিলেক্সেশন পাব আৰু ইয়াতে আপোনালোকৰ সক সিলেকশনৰ ক্ষেত্ৰত কেনেকুৱা হ'ব যে সিলেকশনটোৰ ক্ষেত্ৰত আপোনালোকৰ ৰাইটেন টেষ্ট হ'ব আৰু স্কিল টেষ্ট লোৱা হ'ব হেমতে সিলেকশন হ'ব আৰু এতিয়ালৈকে এক্সাম ডেটটো উল্লেখ কৰা নাই আপোনালোকে পৰৱৰ্তী সময়ত জানিব পাৰিব এটা সক সাবজেক্ট বিলাকে কি দিয়া থাকিব যদি সাইন্টিফিক এসিস্ট্যান্টৰ বাবে এপ্লাই কৰে তেন্তে আপোনালোকৰ ৰাইটেনত সাবজেক্ট থাকিব কনসাৰ্ন সাবজেক্ট তাৰ পিছত জেনাৰেল নলেজ জেনাৰেল ইংলিশ আদি পৰা আহিব ৰাইটেন টেষ্টত 75 মাৰ্কছৰ লোৱা হ'ব আৰু স্কিল টেষ্টত 25 টোটাল 100 মাৰ্কছ আৰু সেকেন্ড যেটো আছে জুনিয়ৰ এসিস্ট্যান্টৰ বাবে আপোনাৰ জিকেৰ পৰা আহিব তাৰ পিছত জেনাৰেল ইংলিশৰ পৰা আহিব কোৱান্টিটেটিভ এপটিটিউডৰ পৰা আহিব তাৰ পিছত আৰু নলেজ ইন কম্পিউটাৰ নলেজৰ পৰা আহিব লগতে আপোনাৰ কৈছে ইয়াতে ৰাইটেন টেষ্ট 100 মাৰ্কছৰ হ'ব আৰু স্কিল টেষ্ট আকৌ 50 মাৰ্কছৰ টোটাল 150 মাৰ্কছৰ লোৱা হ'ব জুনিয়ৰ এসিস্ট্যান্টৰ বাবে এটা চাওক ইয়াৰ বাবে আবেদন কেনেকৈ কৰিব ফ্ৰেণ্ডসকল আপোনালোকে ইয়াৰ বাবে এপ্লাই কৰোঁতে পোষ্ট অফিচ মাধ্যমত এপ্লাই কৰিব লাগিব অৰ্থাৎ অফলাইন মাধ্যমত কৰিব লাগিব যিখন এপ্লিকেশ্যন ফৰ্ম আপোনালোকে ডেসক্ৰিপচনত পাই যাব মই ডেসক্ৰিপচনত লিংক দি থম আপোনালোকে এপ্লিকেশ্যন ফৰ্মখন ফিল আপ কৰি এখন এনভেলপৰ ভিতৰত ভৰাব আৰু লগতে আপোনাৰ যিবোৰ ডকুমেন্ট প্ৰয়োজনীয় আছে সকলো সেলফ এটেস্টেড কৰি এনভেলপৰ ভিতৰত ভৰাব আৰু কৈছে যে আপোনালোকে ডাঙৰ এনভেলপৰ ভিতৰত এখন সৰু এনভেলপ ভৰাব লাগিব যত আপোনালোকৰ এটা 5 টকাৰ ষ্টেম্প মাৰা থাকিব লাগিব আৰু আপোনাৰ নিজৰ এড্ৰেছটো লিখা হ'ব লাগিব আৰু এনভেলপৰ সাইজটো হ'ব লাগিব 27 cm 18 cm approximately আৰু কৈছে সক আপোনালোকৰ ইয়াতে যি ডকুমেন্টছ লাগে হেবোৰ সক যে ইয়াত কি লাগিব ৰিসেন্ট পাসপোৰ্ট সাইজ ফটোগ্ৰাফ আপোনালোকে 3 কপি দি দিব আৰু কৈছে এডুকেশ্যনেল কোৱালিফিকেশ্যন যিবিলাক সাৰ্টিফিকেট আছে দি দিব আৰু আপুনি যদি কোনো ক্যাটেগৰি পৰা বিলং কৰে এসসি এসটি ওবিসি এমওবিসি টু ক্যাটেগৰি পৰা বিলং কৰে আপোনাৰ কাষ্ট সাৰ্টিফিকেটখন দি দিব তাৰ পিছত আপোনাৰ বাৰ্থ সাৰ্টিফিকেট দিব বয়সৰ এজ প্ৰুফ হিচাপে যদি হে আছে যদি হে ইডব্লিউএস ক্যাটেগৰি পৰা হয় তেন্তে ইডব্লিউএস সাৰ্টিফিকেটখন দি দিব আৰু ইয়াৰ বাবে এপ্লাই কৰোঁতে আপোনালোকে কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে আৰু ইয়াৰ বাবে এপ্লাই লাষ্ট ডেটটো দিয়া আছে 29 অক্টোবৰ আৰু এটো এড্ৰেছত লৈকে পঠাব লাগিব আপোনালোকে এটো এড্ৰেছ লৈকে পঠাব যে ডিৰেক্টৰেট অফ ফৰেনচিক সায়েন্স আসাম কাহিলিপাৰা গুৱাহাটী 781019 গতিকে যিসকল ফ্ৰেণ্ডছ ইয়াৰ বাবে এলিজিবল আৰু ইন্টাৰেষ্টেড তেওঁলোকে নিশ্চয়কৈ এপ্লাই কৰিব তো ফ্ৰেণ্ডসকল এইখিনি আছিল ভিডিঅ'টোৰ দ্বাৰা আপোনালোকক জনাবলগীয়া যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো নিশ্চয়কৈ লাইক কৰি দিব আপোনালোকৰ যদি কোনো এলিজিবল ফ্ৰেণ্ড আছে তেওঁৰ সৈতে নিশ্চয়কৈ শ্বেয়াৰ কৰিব আৰু যদি আপুনি চেনেলটো নতুনকৈ আহিছে তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰি লগতে কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব আজিলৈ ইমানেই ধন্যবাদ